আজি আমি শিক্ষা বিভাগৰ ফালৰ পৰা আমাৰ BTCৰ আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী স্কুলত আমাৰ যিখিনি ভেকেঞ্চি আছিলে 2023 জুন মাহৰ আগলৈকে সেই ভেকেঞ্চিখিনি আমি ফিল আপ কৰাৰ কাৰণে আজি আমি ইয়াতে এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু ইতিমধ্যে চেৰিমনিয়াছলি আমি আমাৰ নিযুক্তি পত্ৰ বিতৰণৰ কামখিনিও আমি এইমাত্ৰ শেষ কৰিলোঁ। এতিয়া আমি বাকী যিখিনি আমাৰ যিটো আচল প্ৰক্ৰিয়া নিযুক্তিকৰণৰ এতিয়া নিযুক্তিকৰণৰ পত্ৰখন দিয়াৰ কাৰণে সেইটো এতিয়া আমি আৰম্ভ কৰিম। তো আমি কি ধৰণে আমি এই চিলেকশ্যনটো কৰিলোঁ সেই বিষয়ে আমি অলপ অৱগত কৰাব বিচাৰিছোঁ। আমি প্ৰথমতে আমি কেণ্ডিডেটসকলৰ পৰা তেখেতসকলৰ পৰা আমি এপ্লিকেশ্যন বিচাৰিলোঁ। তেওঁলোকে এপ্লিকেশ্যনৰ লগত তেওঁলোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনছ আছে গোটেইখিনি তেওঁলোকে ছাবমিট কৰিলে। সেইখিনি পোৱাৰ পিছত আমি এখন লিষ্ট বনালোঁ। ড্ৰাফ্ট লিষ্ট এখন বনাই সেইখন আমি পাব্লিছ কৰিলোঁ। সেইখন পাব্লিছ কৰাৰ পিছত আমি কেণ্ডিডেটসকলক আমি ফিজিকেলি আমি তেওঁলোকক মাতিলোঁ তেওঁলোকৰ অৰিজিনেল ডকুমেণ্টছখিনি ভেৰিফাই কৰাৰ কাৰণে। আৰু অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত কিছু যদি আঁসোৱাহ আছিলে সেই আঁসোৱাহখিনি দূৰ কৰি পেলাই তেখেতসকলৰ গোটেই ডকুমেণ্টছখিনি তেওঁলোকৰ যি আমাক তেখেতসকলৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰকে ধৰি যিখিনি দিছিলে গোটেইখিনি আমি চালি জাৰি পুংখানুপুংখভাৱে চালি জাৰি চাই আমি ফাইনেল আমি এটা লিষ্ট এটা বনালোঁ। আৰু সেই লিষ্টটো সম্পূৰ্ণ মেৰিট বেচিছত কৰা হৈছে। তাতে আমি এডভাৰটাইজমেণ্টতে উল্লেখ কৰি দিছিলোঁ যে কোন কোন শিতানৰ পৰা কিমান মাৰ্কছ আহিব। চ' আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% মাৰ্ক আহিব। তাৰপিছত আহিলে DLEDৰ পৰা 5%, তাৰপিছত ডিগ্ৰীৰ পৰা 5% আৰু 5% মাৰ্ক ৰখা হৈছিলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ কাৰণে। কাৰোবাৰ যদি NCC-C আছে বা NCC-B আছে বা কোনোবাই যদি ষ্টেট লেভেলত স্পৰ্টছত ৰিপ্ৰেজেণ্ট কৰিছে বা কালচাৰত ৰিপ্ৰেজেণ্ট কৰিছে, গতিকে তেনেকুৱা ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ তাতে 5% দিয়া হ'ল। গতিকে তাতে 20% গ'ল আৰু 20% টেটৰ পৰা আহিলে, 80% টেটৰ পৰা আহিলে। চ' 100% হৈ গ'ল। তো এতিয়া এজন কেণ্ডিডেটৰ তেখেতৰ হায়াৰ ছেকেণ্ডেৰীত যিমান মাৰ্ক পালে তাৰে 5% আমি উলিয়ালোঁ। তেওঁৰ ডিগ্ৰীত যিমান পাইছিলে তাৰে 5% উলিয়ালোঁ। তেওঁৰ DLEDত যিমান আছিলে তাৰে 5% ল'লোঁ। এক্সট্ৰা কাৰিকুলাৰ যদি আছে 5% পাব, যদি নাই তেতিয়াহ'লে তাতে একো নাপায়। আৰু তাৰপিছত 80% টেটৰ পৰা, গতিকে 100 হৈ গ'ল। তাৰপিছত যিটো হ'ল সেইমতে আমি দি দিলোঁ। তেনেকৈ আমি মেৰিট লিষ্টখন বনাইছোঁ। তাৰপিছত আমি যেতিয়া মূল মেৰিট লিষ্টখন বনোৱাৰ পিছত আমাৰ কিছুমান নীতি নিৰ্দেশনা আছে সেই চৰকাৰৰ ফালৰ পৰা। সেই নীতি নিৰ্দেশনাখিনি মতে প্ৰথমতে আমি কি কৰিলোঁ, আমাৰ যিসকল কেণ্ডিডেটে নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলৰ পৰা DLED ডিগ্ৰী কৰিছিলে, সেই DLED ডিগ্ৰী কৰা কেণ্ডিডেটখিনিক আমি বাদ দি দিলোঁ। কাৰণ কিয়, সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশনা মতে আসাম গভৰ্ণমেণ্টে এখন নটিচ উলিয়াইছিলে। তাতে ক্লিয়াৰলি লিখা আছিলে যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলৰ পৰা যদি কোনোবাই DLED ডিগ্ৰী কৰিছে সেই DLED ডিগ্ৰীটো গ্ৰহণযোগ্য নহয়। গতিকে আমাৰ যেতিয়া আমি ফাইনেল কৰিবলৈ গ'লোঁ তেতিয়া সেইটো এটা ক্ৰাইটেৰিয়াত আমাৰ কিছুমান কেণ্ডিডেট বাদ পৰি গ'ল। তাৰপিছত আমাৰ কিছুমান কেণ্ডিডেট আৰু মেৰিট লিষ্টৰ পৰা ওলাই গ'ল, যাৰ আপোনাৰ মেট্ৰিকত তেখেতৰ যিটো MILৰ যিটো তেওঁৰ ছাবজেক্ট আছিলে আৰু টেটৰ তেখেতৰ যিটো লেংগুৱেজ পেপাৰ আছিলে, সেই দুটাত যদি মিল নাই তেতিয়াহ'লে সেই কেণ্ডিডেটকো আমি কনচিডাৰ কৰা নাই, তেওঁলোককো আমি বাহিৰত ৰাখি দিছোঁ। তো উদাহৰণস্বৰূপে ছাপ'জ এজন কেণ্ডিডেটে যদি তেখেতে অসমীয়াত যদি তেখেতে মেট্ৰিকত তেখেতৰ MIL পেপাৰ আছিলে, কিন্তু তেওঁ যদি টেটত যদি তেখেতৰ আকৌ সেইখনত অসমীয়া পেপাৰখন যদি নাই, তেতিয়াহ'লে তেওঁ বেলেগ এখন যদি পেপাৰ লৈছিলে তেতিয়া সেই কেণ্ডিডেটজনকো আমি আঁতৰাই দিছোঁ। তাৰ উপৰি আৰু আমি যিসকল কেণ্ডিডেটে পাছ কৰিছে, মানে ফাইনেল ইয়াৰত এপিয়াৰিং কেণ্ডিডেটকো আমি কনচিডাৰ কৰা নাই। আৰু যদি কোনোবা আপোনাৰ এক্সিষ্টিং টিচাৰে যদি কাম কৰি আছে তেওঁলোককো আমি কনচিডাৰ কৰা নাই। এনেকুৱা ধৰণৰ আমাৰ কিছুমান ক্ৰাইটেৰিয়া আছে, কিন্তু মূল আমাৰ ক্ৰাইটেৰিয়াটোত আমাৰ বাদ পৰাৰ 1 নম্বৰ ক্ৰাইটেৰিয়া আছে
DLED ডিগ্ৰী ফ্ৰম NIOS আৰু ছেকেণ্ডলি আপোনাৰ L1 and L2 যদি ডিফাৰেঞ্চ আহে তো এই দুটাতে আমাৰ মেজৰিটি কেণ্ডিডেট গতিকে অৰিজিনেলি আমি প্ৰথম যিখন লিষ্ট বনাইছিলোঁ যিখন লিষ্টত আমাৰ তাত যদি প্ৰায় 14,000 কেণ্ডিডেটে এপ্লাই কৰিছিলে গতিকে প্ৰথম লিষ্টখনত কমপ্লিটলি 14,000 কেণ্ডিডেটৰেই নাম আছিলে কাৰণ তাতে তেওঁলোকে যিটো ইনফৰমেশ্যন আমাক দিছে সেই ইনফৰমেশ্যনখিনিয়ে আমি তাতে দি পেলাই আমি তেখেতসকলক মাতিছোঁ তাৰপিছত ফাইনেল কৰা সময়ত আমাৰ যিখিনি নীতি নিৰ্দেশনা আছিলে যিখিনি আপোনাৰ গভৰ্ণমেণ্টৰ OM আছে ৰুলছ ৰেগুলেশ্যন যিখিনি আছে সেইখিনি আমি পৰ্যায়ক্ৰমে তাতে প্ৰযোজ্য কৰি তাৰপিছত আমাৰ BTCৰ ফাইনেল আমি এখন মেৰিট লিষ্ট উলিয়াইছোঁ আৰু এই মেৰিট লিষ্টৰ আজি আমি সম্পূৰ্ণ মেৰিট লিষ্টখনৰ আমি ৱেবছাইটত অলপমান পিছতে পাব্লিছ কৰি দিম তাতে মাৰ্কছখিনিও গম পাব কোনে কিমান পাইছে তো আজি আমি তেখেতসকলক যিটো ছিষ্টেমত মাতিছোঁ এতিয়া আমি তেখেতসকলক এপইণ্টমেণ্ট লেটাৰটো কি ছিষ্টেমত দিবলৈ গৈ আছোঁ তো আমি এটা ছফ্টৱেৰ ডেভেলপ কৰিছোঁ ছফ্টৱেৰ ডেভেলপ কৰি আমি মিডিয়াম ৱাইজ আমাৰ কোন কোন স্কুল ভেকেণ্ট আছে তাৰে লিষ্ট আমি অলৰেডি বাহিৰত মাৰি দিছোঁ কেণ্ডিডেটজনে আহি আমি কৈছোঁ যে আপুনি আপোনাৰ চইচৰ 5খন স্কুলৰ নাম আমাক দিয়ক আৰু আপোনাৰ মেৰিট বেচিছত আমি এজনকে মাতি থাকিম গতিকে প্ৰথম কেণ্ডিডেটজন আহিলে তেখেতে 5খন স্কুলৰ ভিতৰত যদি 1 নম্বৰ স্কুলখন যদি আছে মানে কোনেও যদি লোৱা নাই তেতিয়াহ'লে তেওঁ 1 নম্বৰ স্কুলখন পাই গ'ল তেওঁ নিজৰ চইচৰ স্কুলখন পাই গৈছে গতিকে কি হ'ব মেৰিটত ওপৰত থকা কেণ্ডিডেট কেইজনে নিজৰ চইচৰ স্কুল পাব কিন্তু যেতিয়া তললৈ আহি থাকিব আমাৰ স্কুলো নোহোৱা হৈ গৈ থাকিব কাৰণ আমাৰ ছিষ্টেমটো তেনেকুৱা আছে এখন স্কুল এজন কেণ্ডিডেটে লোৱাৰ লগে লগে ছিষ্টেমৰ পৰা সেই স্কুলখন আঁতৰি যাব সেই স্কুলখন আৰু ছেকেণ্ড টাইম শ্ব' নহয় গতিকে ইয়াতে সম্পূৰ্ণ এই প্ৰক্ৰিয়াৰে আজি আমি তেখেতসকলক এপইণ্টমেণ্ট লেটাৰখন দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ BTC চৰকাৰৰ ফালৰ পৰা এখন কমিটি বনাই দিয়া আছিলে কমিটিত আমাৰ গোটেই কমিটিৰ মেম্বাৰসকলো আছে ইয়াতে গতিকে মই আমাৰ কমিটিৰ মেম্বাৰসকলকো অনুৰোধ কৰিম আপোনালোকেও কিছু হেৰি আৰু দাঙি ধৰিব পাৰিব ধন্যবাদ আমাৰ কালি যেতিয়া আমি লিষ্টটো পাব্লিছ কৰিলোঁ তাৰপিছত আমাৰ ওচৰতে এনেকুৱা ধৰণৰ হেৰি আহিছিলে আমি দুটা কেণ্ডিডেট পাইছোঁ যাৰ নামটো দুবাৰ ৰিফ্লেক্ট হৈছিলে গতিকে তাৰমানে দুটা আমি আঁতৰাই দিলোঁ দুটা ভেকেঞ্চি এতিয়া আমাৰ হাতত থাকি গ'ল আৰু এটা আমি পাইছিলোঁ এজন কেণ্ডিডেটৰ NIOS আছিলে কিন্তু সেইটোও কিবা হয়তো ভুলবশতঃ আমাৰ লিষ্টত আহি গৈছিল আমি সেইটো আঁতৰাই দিলোঁ গতিকে 3টা পোষ্ট আমাৰ এতিয়াও ফিল আপ কৰিবলৈ বাকী আছে আমি আজিৰ এই প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছতে আমি কালিৰ ভিতৰত কমিটিখনে আকৌ বহি পেলাই আমি 3জন কেণ্ডিডেটক আমি মেৰিটত যি 3জনে আছে মেৰিটত 3জনে তেখেতসকলকো আমি নিযুক্তি দিম আপোনালোকে জাননীত প্ৰকাশ কৰিছিলে যে মানে বিটিআৰ প্ৰাৰ্থীয়ে প্ৰাধান্য পাব কিন্তু আউট অফ বিটিআৰ প্ৰাৰ্থীয়ে ইয়াতে আউট অফ বিটিআৰৰ আপোনাৰ আমাৰ টোটেল হিন্দী পোষ্ট আছিলে 36 মানে আছামিছৰ এছামিছ মিডিয়ামৰ হিন্দীৰ পোষ্ট আমাৰ আছিলে 36 BTCত আমি হিন্দীৰ কাৰণে 30জনহে আমি যোগ্য কেণ্ডিডেট পালোঁ গতিকে 6টা মোৰ পোষ্ট থাকি গ'ল 6টা পোষ্ট আমি হিন্দীৰ সেইকাৰণে BTCৰ বাহিৰৰ আমি লৈছোঁ তাৰ বাহিৰে বাকী আমাৰ যিমানকেইটা মিডিয়াম আছে বা যিমানকেইটা আমাৰ আপাৰ প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী তাৰ বাহিৰে কিন্তু আৰু কোনো BTCৰ বাহিৰৰ কেণ্ডিডেটে ইয়াতে অহা নাই অকল হিন্দী মিডিয়ামৰ ক্ষেত্ৰত 6জন আমাৰ কেণ্ডিডেটেই নাছিলে 37টা পোষ্ট আছিল তাৰে ভিতৰত 30জন আমাৰ ইয়াৰে হ'ল গতিকে বাকী 6টা পোষ্ট আমি ফিল আপ কৰিব লাগিব কাৰণ আল্টিমেটলি যদি 6টা পোষ্ট ফিল আপ নকৰোঁ তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ স্কুলৰ ষ্টুডেণ্টখিনি ডিপ্ৰাইভ হ'ব গতিকে সেই কথাখিনি মনত ৰাখি পেলাই আমি 6জন ব্যক্তিক আমি মানে তেওঁলোক BTCৰ বাহিৰৰ গতিকে তেখেতসকলকো মানে এই লিষ্টৰ ভিতৰতে তেখেতসকলে স্থান পাইছে मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन
लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों। नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन। जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन।